নমস্কাৰ বন্ধুসকল অসমৰ কন্যাদেৱী কেইদিনমান আগতে মৃত্যু হোৱা অসমবাসী ৰাইজে গম পাইছে। তেজস্বিতা বৰুৱাৰ মৃত্যু হোৱা অসমবাসী ৰাইজে গম পাইছে। বন্ধুসকল ভাল জনপ্ৰিয় কন্যাদেৱী আৰ্থী তেজস্বিতা বৰুৱাই তুমি য'তে আছা শুদ্ধ শান্তিত থাকা। তোমাৰ ওপৰত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এয়ে আছিল মোৰ চেনেলৰ ফালৰ পৰা। বন্ধুসকল আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে, লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট জনাব। বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল অসমৰ জনপ্ৰিয় কন্যাদেৱী দীপলিনা ডেকাই এই ভিডিঅ' শ্বেয়াৰ কৰিছে। কাৰ কাৰণে শ্বেয়াৰ কৰিছে? তেজস্বিতা বৰুৱাৰ কাৰণে শ্বেয়াৰ কৰিছে। এনেকৈ সকলক লেখিছে। বন্ধুসকল এনেকৈ সকলক লেখিছে, তেজস্বিতা বৰুৱাৰ তুমি য'তে আছা শুদ্ধ শান্তিত থাকা। তোমাৰ ওপৰত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তুমি মাধুৰী দিয়া ভাল জনপ্ৰিয় কন্যাদেৱী আৰ্থী। আৰু যদি দিয়া থাকিব আমাৰ লগত গিফ্ট প্ৰদান কৰিব পাৰিব। সেইকাৰণে তোমাক আনা নহয় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেজস্বিতা বৰুৱাৰ তুমি য'তে আছা শুদ্ধ শান্তিত থাকা। এনেদৰে সকলক দীপলিনা ডেকাই শ্বেয়াৰ কৰিছে। জনপ্ৰিয় কন্যাদেৱী দীপলিনা ডেকাই এনেদৰে সকলক শ্বেয়াৰ কৰিছে। তেজস্বিতা বৰুৱাৰ কাৰণে মৃত্যু ভাগি পৰি আছিল। তেজস্বিতা সৰুৰ পৰিয়ালৰ মানুহ মৃত্যু ভাগি কান্দি ভাগি পৰি আছে। তেজস্বিতা বৰুৱাৰ কাৰণে মৃত্যু হোৱা মাধুৰী দিয়া তেজস্বিতা বৰুৱাৰ জনপ্ৰিয় কন্যাদেৱী আছিল। এয়ে আছিল মোৰ চেনেলৰ ফালৰ পৰা। জয় অসম।